নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এটি পুনৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালে আছোঁ। ইয়াত দেখিছেনে কলেজলৈ যাবলৈ ওলাইছোঁ। এই কলেজলৈ যাবলৈ গাড়ীত উঠিবলৈ গৈ আছোঁ। তো বহুত দিনৰ মূৰত কলেজলৈ ওলাইছোঁ আজি। তো আপোনালোককো ভিডিঅ'টো দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ তাকে আপোনালোকক দেখাম দেই। আপোনালোকে চাই দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব। গাড়ীত উঠি এয়া গৈ আছোঁ। এইফালে দেখিছেনে কিমান ধুনীয়াকৈ ৰাধাচূড়া, কৃষ্ণচূড়া আৰু সোণাৰু ফুলবিলাক ফুলি আছে। দেখিয়ে ভাল লাগে নহয় জানো। আৰু গৈ গৈ এনেকৈ কলেজলৈ পালোঁগৈ। এতিয়া দেখিছেনে কলেজৰ পৰিৱেশটো কিমান ধুনীয়া যে আমাৰ কলেজখন। আৰু গোটেই চাৰিওফালে ফুল, গছ গছনি, গোটেই চৌপাশে মানে সেউজীয়া পৰিৱেশে আৱৰি আছে। গোটেই মানে ইমান ভাল লাগে। আৰু দেখিছেনে ওলাই আহিয়ে কলেজৰ পৰা ঘৰলৈ যাবলৈ বুলি আহোঁতে এই গছজোপা যে খাই গুটিটো মানে মই আজিহে গম পাইছোঁ। আপোনালোকে বাৰু খাই পাইছেনে জনাব। আৰু গুটিটো কি বুলি কয় আপোনালোকৰ ফালে জনাবচোন। আৰু আজিহে মই এই গুটিটো প্ৰথমবাৰ খাইছোঁ দেই। আপোনালোকে খাই পাইছেনে বাৰু কেতিয়াবা গুটিটো? এতিয়া যিহেতু ঘৰলৈ যাম আৰু সেই বুলিয়ে আমি কিবা এটা খাই লওঁ বুলি হোটেলতে সোমালোঁ। ইয়াত দেখিছেনে গোটেইকেইজনী বহি আছোঁ। সকলোৱে নিজৰ নিজৰ খোৱাত ব্যস্ত। আৰু এনেকৈয়ে লগৰকেইজনীৰ লগত খোৱাৰ সুকীয়াই বেলেগ নহয় জানো। আৰু সময় কেনেকৈ পাৰ হৈ যায় গমেই নাপায়। এইফালে আকৌ এনেকৈয়ে পাৰ হৈ যায় দিনবিলাক। তাৰপাছতে আকৌ ঘৰলৈ আহি এয়া দেখিছেনে ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি ভাত পানী খাই অলপমান জিৰণি লৈছোঁ। যিহেতু আজি বতৰটো বহুত বেয়া। আপোনালোকৰ ফালেও বতৰ কেনেকুৱা? নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। যিহেতু এতিয়া বেমাৰ বহুত হৈছে, পটককৈ লগে নেৰা হৈছে। এইফালে আকৌ অলপ পাছতে দেখিছেনে লেচু পাৰিবলৈ আহিলোঁ দেই। লেচু পাৰি আছোঁ। লেচু কাৰ কাৰ প্ৰিয় আৰু কোনে কোনে খালে এইটো বছৰত? আমাৰ ইয়াত চিঙাত ব্যস্ত হৈ আছোঁ। যিহেতু আজি সকলোৱে খাম আৰু আজি প্ৰথম ছিঙিছোঁ দেই এয়া খাবলৈ। ইমানখিনিয়ে ছিঙিলোঁ গছজোপাত দেখিছেনে। আৰু বেছি লগাও নাই বাৰু, গছজোপা বেছি ডাঙৰ নহয় সেইবাবে। তো ইমানেই ছিঙিলোঁ। আৰু যিহেতু বতৰৰ ফল বতৰত সকলো খাবই লাগে। অকল লেচু বুলিয়ে নহয় সকলো বস্তুৱেই খাব লাগে। তাৰপিছতে আকৌ সন্ধিয়ালৈ বুলি শাক এয়া দেখিছেনে অমিতা পাৰিবলৈ লৈছোঁ। সদায়নো কি একেটা শাক খাই দিব, বেলেগ বেলেগ খাব লাগে। তাৰপিছতে এয়া দেখিছেনে পকা আম খাবলৈ হ'লেই। আপোনালোকৰ ফালে আম পকিলেনে বাৰু? আমি খালোঁৱে দেই এয়া পকা আম। আমাৰ অকণমানিজনীয়ে খাই আছে অমিতা আৰু ধুনীয়াকৈ কথাও ক'ব পৰা হৈ গৈছে। প্ৰত্যেকটো মানে শব্দ ফুটি উঠিছে, এটা এটা লাগি ধৰে। হ'লেও আৰু কথাবোৰ শুনি ভাল লাগে। সেইটো কাৰণে স্মৃতি হিচাপে এইবোৰ ৰাখি থৈ দিছোঁ, তাই যাতে পিছলৈ চাব পাৰে। এয়া দেখিছেনে আম খাইছে। তাই মানে আম খাই বহুত ভাল পায়। তো আজিলৈ আহিছোঁ, বাই।